নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল প্ৰতি মুহূৰ্তত। তো বন্ধুসকল, আজি আপোনালোকে শিকিব পাৰিব ক্লাছ 9ৰ সেৱাৰ কেনেকৈ ৰেজিষ্ট্ৰেশ্যন অনলাইন কৰা হয়। তো বন্ধুসকল, পোনপ্ৰথমে আপুনি নিজৰ কম্পিউটাৰ বা লেপটপত ক্ৰম ব্ৰাউজাৰ খুলি ল'ব আৰু তাতে সেৱা সাৰ্চ কৰিব। নহলে মই ভিডিঅ'ৰ ডেসক্ৰিপশনত ডাইৰেক্ট লিংকটো দি দিম, তাতে আপোনালোকৰ অফিচিয়েল সাইট যোনটো আছে সেইটোত গুচি যাব। নতুবা আপোনালোকে সেৱা সাৰ্চ কৰি অফিচিয়েল সাইটলৈ গুচি যাব আৰু সাইটতে লিখা আছে ক্লাছ 9 ৰেজিষ্ট্ৰেশ্যন পৰ্টেল 2020। তো ইয়াতে ক্লিক কৰিব। মই ইয়াতে ক্লিক কৰি দিলো। ক্লিক কৰাৰ পিছত আপোনাৰ স্কুলৰ এটা আইডি পাসওয়ার্ডটো দিয়া আছে, সেই আইডি পাসওয়ার্ডটো ইয়াতে দি আপোনালোকে লগইন কৰিব লাগিব। মোৰটো ইয়াতে দিয়া আছে, তো মই লগইনত ক্লিক কৰি দিলো। লগইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো পৰ্টেলটো সেইটো খোল খাব আৰু এইটো ডেস্কবৰ্ড। ইয়াতে যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰে তেনেহলে ৰেজিষ্ট্ৰেশ্যনত যাব লাগিব আৰু ইয়াতে ৰিসিভ এপ্লিকেশনত যাব লাগিব। যোৱাৰ পিছত আপোনালোকে ইয়াতে নিউ এপ্লিকেশন ইয়াতে দিয়া আছে, আপোনালোকে তাতে ক্লিক কৰিব লাগিব। ৰিফ্ৰেছ হৈ আছে পেজটো, ৰিফ্ৰেছ হ'বলৈ দিয়ক। ইয়াতে ৰিফ্ৰেছ হৈ গ'ল। নিউ এপ্লিকেশনত ক্লিক কৰিব। আপোনালোকৰ এপ্লিকেশন ফৰ্ম যোনটো আছে সেইটো খোল খাব। তো এইটো আপোনালোকৰ এপ্লিকেশন ফৰ্ম খোল খালে ইয়াতে লাষ্ট স্কুল ক'ত এটেন্ড আছিলে সেই ইয়াতে এই স্কুলটোৰ নাম লিখিব লাগিব। তো মই ইয়াতে স্কুল লাষ্ট এটেন্ড যোনটো স্কুলৰ নাম আছিল ইয়াতে টাইপ কৰি দিছো আৰু ইয়াতে আপোনালোকৰ ষ্টুডেন্টৰ ফাৰ্ষ্ট নামটো আহিব। তো মই ইয়াতে ফাৰ্ষ্ট নামটো দিলো। তাৰপিছত আপোনালোকে এন্টাৰ মাৰি দিব। এন্টাৰ মাৰাৰ পিছত ইয়াতে লাষ্ট নেম বা মিডিল নেম যি হয় এইটো আপোনালোকে ফিল আপ কৰি দিব। তাৰপিছত আহিল আপোনালোকৰ ফাদাৰ নেম। ফাদাৰ নেম কি আছে আৰু ইয়াতে টাইটেলটো। তাৰপিছত আহিল মাদাৰ নেম। তাৰপিছত মাদাৰ নেমৰ টাইটেল, নতুবা মিডিল নেম থাকিলে মিডিল নেম। ইয়াতে মিডিল নেম নাই কাৰণে মই ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম দিলো। আৰু ইয়াতে গাৰ্জেন সিলেক্ট কৰিব। আপুনি ফাদাৰ নেম মাদাৰক না আদাৰ কোনোবা সিলেক্ট কৰিব। তো মই ইয়াতে ফাদাৰক দি দিলো। ফাদাৰক দিয়াৰ পিছত ইয়াতে ডেট অফ বাৰ্থ আহিব ষ্টুডেন্টৰ। ডেট অফ বাৰ্থ দিয়াৰ পিছত ইয়াতে আপোনালোকে ডকুমেন্টসটো আপলোড দিব লাগিব। আপুনি কি ডকুমেন্টস আপলোড দিয়ে য'ত আপোনাৰ ডেট অফ বাৰ্থ প্ৰুফ থাকে। তো স্কুল সাৰ্টিফিকেট দিব পাৰি। তো মই য'ত ডকুমেন্টসটো থৈছো স্কেনিং কৰি তাতে মই গুচি যাওঁ। ইয়াতে মই ডকুমেন্টসটো থৈছিলো। তো মই এই ডকুমেন্টসটো ক্লিক কৰি তাতে ইয়াতে লগাই দিলো। তাৰপিছত আপোনালোকে ৰিলিজন সিলেক্ট কৰিব লাগিব। আপুনি ইছলাম, হিন্দু, বুদ্ধিষ্ট যি আছে। তাৰপিছত সেক্সটো আপোনালোকে সিলেক্ট কৰিব, ফিমেল। তাৰপিছত আপোনালোকে কাষ্টটো কি হয়, জেনাৰেল, OBC, SC, ST যিকোনো হয়। তো ইয়াতে জেনাৰেল দি দিলো। তাৰপিছত আপোনালোকে ইয়াতে অপচনেল এইটো আপোনালোকে যদি জিমেইল আইডি দিব পাৰে, নিদিব পাৰে, আৰু এই মোবাইল নম্বৰটো অপচনেল দিব পাৰে, আছে যদি দি দিয়াটোৱে ভাল। তো ইয়াতে মোবাইল নম্বৰ দিয়াৰ পিছত আপোনাৰ আহিল ইয়াতে প্ৰেজেন্ট এড্ৰেছ। প্ৰেজেন্ট এড্ৰেছত আপোনালোকে ভিলেজটো দি দিব। ভিলেজ দিয়াৰ পিছত আপোনালোক পোষ্ট অফিচ সিলেক্ট কৰি ল'ব, সিটি সিলেক্ট কৰি ল'ব, আৰু ইয়াতে আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত ইয়াতে পিন নাম্বাৰটো দি দিব। যেতিয়া আপোনালোকে পিন নাম্বাৰটো দিব, যদি আপোনালোকৰ প্ৰেজেন্ট এড্ৰেছ আৰু
পাৰ্মানেণ্ট আৰু প্ৰেজেণ্ট এড্ৰেছ একে হয়তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব একে বুলি, আৰু একে নহ'লে ইয়াতে আপোনালোকে প্ৰেজেণ্টটো যদি বেলেগ হয় আৰু পাৰ্মানেণ্টটো বেলেগ হয় তেনেহ'লে বেলেগ বেলেগকৈ ফিল আপ কৰি দিব। মোৰ একে আছিল কাৰণে ইয়াতে টিক মাৰ্ক লগাই দিলোঁ। আৰু ষ্টুডেণ্টৰ ফটোকপি ইয়াতে লগাব লাগিব, যদি স্কেনিং কৰি থৈছে আপুনি সেই ফাইলত গুচি যাব। তো মই স্কেনিং কৰি থৈছোঁ যিহেতু, তো ফটোটো লগাই দিলোঁ। আৰু তাৰপিছত আপোনাৰ ছিগনেচাৰ আপলোড দিব লাগিব ইয়াতে। ইয়াতে আপলোডত ক্লিক কৰি আপুনি ছিগনেচাৰটো ইয়াতে আপলোড কৰি দিয়ক। ছিগনেচাৰ আপলোড কৰি দিলোঁ। কৰাৰ পিছত আপোনালোকে ইয়াতে ছাবজেক্ট আহিল, ছাবজেক্ট এছামিছ A+B হয় আমাৰ, এইটো A+B দি দিলোঁ। আৰু ইয়াতে ইলেক্টিভ ছাবজেক্ট আপোনালোকে কি লৈছে সেই অনুযায়ী আপোনালোকে ইয়াতে বহাব লাগিব। মোৰ জিঅ'গ্ৰাফী আছে, এইটো ষ্টুডেণ্টৰ, তো মই জিঅ'গ্ৰাফী দি দিলোঁ। আৰু ইয়াতে টিক চিনটো বহুৱাই আৰু তলত আহি আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। তো সাবমিটটো দেখা, এইটো তলত সাবমিট আছে, সাবমিটত ক্লিক কৰি দিম। আপোনালোকে সাবমিটত ক্লিক দিয়াৰ লগে লগে এই ফৰ্মটো সাবমিট হৈ গ'ল। তো এই ফৰ্মটোৰ লিষ্ট ক'ত চাব আপোনালোকক দেখাই আছোঁ মই। এই ফৰ্মটো সাকসেসফুল হৈ গ'ল ৰেজিষ্ট্ৰেশ্যন। তাৰপিছত আপোনালোকে তলত আহিব লাগিব, ৰিফ্ৰেছ হৈ আছে। তো ইয়াতে চাক আপোনাৰ ষ্টুডেণ্টৰ লিষ্টটো ইয়াতে আহি গৈছে। মই এই বহুকেইটা ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ, তো ইয়াতে আপোনালোকৰ দেখিবলৈ পাব বহুত ষ্টুডেণ্টৰ লিষ্ট আহি গৈছে। তো বন্ধুসকল, ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছটো এইটোৱে হ'ল, আৰু পে'মেণ্টৰ প্ৰচেছ ইয়াৰ পাছত দেখুৱাম ভিডিঅ'ত। তো কেনেকৈ পে'মেণ্ট কৰিব। আৰু বন্ধুসকল এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে, যদি ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা শিকিব পাইছে, তেনেহ'লে এই ভিডিঅ'টো লাইক কৰিব। আৰু যদি চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল, আজিৰ বাবে এইখিনিয়ে। পুনৰ এটা ভিডিঅ'ত লগ পাম, তেতিয়ালৈ জয় আই অসম।